হেল্ল' এভৰিৱান, ব'লক আজি মই দেখাওঁ মোৰ বিদ্যালয়ত বিদায় সভা আমি কেনেদৰে পাতিলোঁ। এয়া মই ধুনীয়াকৈ ওলাই মেলি বেটেৰীত আহি আছোঁ আৰু এয়া বেটেৰী পান আমি অকণমান সোমাই যাব লাগে মোৰ বিদ্যালয়লৈ। আৰু দেখিছেনে ইহঁতি চব মোৰ পিছত এনেদৰে খোজকাঢ়ি আহি আছে। মানে সিহঁতি সদায় ৰখি থাকে, মই বেটেৰী পান নামিম আৰু তাহাঁতি মোৰ লগত আহিব। এয়া এনেকৈ বৰ্ডত অকণমান এনেদৰে লিখি দিলোঁ। আৰু এইখিনি হৈছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আৰু সিহঁতি দেখিছেনে এনেদৰে মোৰ লগত থাকি বা মোৰ লগত এনেকৈ ফটো তুলি খুব ভাল পায়। এয়া হৈছে আমাৰ বিদ্যালয় চৰকাৰ ছাৰ, মোৰ সহকৰ্মী। আৰু এইখিনি হৈছে ক্লাছ 5ৰ আমাৰ ছোৱালীখিনি। আৰু দুজনীমান আহিছিলে, তাহাঁতি মানে চাদৰ মেখেলা পিন্ধিবলৈ আকৌ ঘৰলৈ গৈছে, তাৰপিছত আকৌ আহি হেনো মোৰ লগত ফটো তুলিব। এইখিনি হৈছে ক্লাছ 2, 3 এনেদৰে আৰু তাহাঁতি। আৰু এইয়া তাহাঁতি ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি ওলাই মেলি আহিলে। আৰু দুজনীমান ক্লাছ 2ৰো আছে। এয়া লাহেকৈ আমাৰ মিটিং ষ্টাৰ্ট হ'ল আৰু বাইদেৱে চাহ দিলে। সকলো দেশৰ পৰাই তোমালোকে আগুৱাই নিয়া, তাকে মই আশীৰ্বাদ কৰিছোঁ তোমালোকক। কথা ক'লো এই দুটা মনত ৰাখি তোমালোকে আগুৱাই যোৱা। ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কিবা ভুল হৈছে মাফ কৰি দিব। চাই দে আকৌ আৰু চাওকচোন তাহাঁতি কেনেদৰে কান্দিবলৈ লাগিছে গোটেইখিনিয়ে। তাহাঁতক দেখি মোৰো চকু পানী ওলাই গৈছিলে। আচলতে বেয়া লাগিবই, সৰুতে যিখন বিদ্যালয় সৰুৰ পৰা পঢ়ি আহিছে সেই বিদ্যালয়খন এৰি যাবলৈ সকলোৱে বেয়া লাগিব। লাষ্টত আমি তিনিওজনে তেওঁলোকৰ লগত মিলি একপি এনেকৈ ফটো ৰাখিলোঁ, স্মৃতি হিচাপে থাকিব সদায়। আৰু শেষত তোমালোক সকলোলৈকে মোৰ ফালৰ পৰা বহুত মৰম। তোমালোক বহুত ডাঙৰ মানুহ হোৱা, ভাল মানুহ হোৱা। সেয়াই আজিলৈ আহিছোঁ, বাই বাই।